কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৰ্ধিতকৰণৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ কাৰ্বি আংলং, নগাঁও, গোলাঘাট 3 জিলাৰ বন্যপ্ৰাণী সংৰক্ষিত এলেকা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ বিনয় প্ৰত্যাখ্যান। হাওড়াঘাটৰ কলেজীয়া ছাত্ৰী ৰূপা কেওট ক'ত হেৰাল? 24 ঘণ্টা ধৰি নাই কোনো সন্ধান, বিচাৰি পোৱা নাই আৰক্ষীয়েও। কাৰ্বি আংলংবাসীৰ বাবে সুখবৰ। অহা 23, 24 আৰু 25 আগষ্টত জাপানত অনুষ্ঠিতব্য কাৰাটে বিশ্ব চেম্পিয়নশ্বিপ 2019ত খেলিবলৈ নিৰ্বাচিত হৈছে ডিফুৰ দেৱান বস্তি বিক্ৰম ভাণ্ডাৰী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা বৰ্ধিতকৰণৰ বিপক্ষে প্ৰতিবাদমুখৰ হৈ উঠিছে কাৰ্বি আংলং, নগাঁও আৰু গোলাঘাট 3 জিলাৰ। কাৰ্বি ছাত্ৰ সন্থাকে ধৰি 3 জিলাৰ জাতীয় সংগঠন তথা ৰাইজে মিলি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাগৰিত পোষ্টাৰ, বেনাৰ লোৱাৰ উপৰিও শৰীৰত ষ্টপ 10 কিলোমিটাৰ এক্সটেনশ্যন অফ কাজিৰঙা লিপি লিখি তীব্ৰ প্ৰতিবাদ জনাই কয়, যিকোনো বিনিময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা উদ্যানৰ পৰিসীমা 10 কিলোমিটাৰ বঢ়াব নোৱাৰিব। ছচেন ধেণ্টা পৰিষদীয় সমষ্টি বাগৰিত আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে তীব্ৰ প্ৰতিবাদ জনাই কাৰ্বি আংলং, নগাঁও আৰু গোলাঘাট 3 জিলাৰ জাতীয় সংগঠনে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসীমা বৰ্ধিতকৰণৰ বাবে কেন্দ্ৰৰ ইচ্ছাক সন্মান জনাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ মতে অকণমান মাটিও এৰিব নোৱাৰিব। সেয়েহে 10 কিলোমিটাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি সীমা বৰ্ধিতকৰণ প্ৰস্তাৱক কেন্দ্ৰই উঠাই ল'ব লাগিব বুলি দাবী তোলে জাতীয় সংগঠন তথা এলেকাৰ ৰাইজে। আনহাতে কোনো পধ্যে এচিকুট মাটিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নামত এৰিব নোৱাৰে আৰু এই প্ৰস্তাৱ উঠাই লোৱাৰ সপক্ষে উকিলনামাৰ জৰিয়তে আবেদন কৰি জনাইছে উচ্চতম ন্যায়ালয়ক। আমি কোনো পধ্যে আমি কাৰ্বি আংলঙৰ পৰা দিব নোৱাৰোঁ। ৰোহিত চৌধুৰী নামৰ এজন ভংগ প্ৰকৃতি প্ৰেমী বিভিন্ন সময়ত ৰিট আবেদন দাখিল কৰে সুপ্ৰিম কোৰ্টত। তেওঁ কি ক'ব? উল্লেখ্য, উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ পত্ৰ যোৱা 2018 বৰ্ষৰ 18 ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল যদিও বহু দেৰিকৈহে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰ্দেশখনৰ বিপৰীতে আবেদন পত্ৰ পঠোৱাৰ কথাৰ এই সন্দৰ্ভত একাংশ ৰাজ্যৰ অভিযোগৰ আঙুলি উঠিছে ৰংহাঙৰ ওপৰত। যি কি নহওক, মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ সানুন্যয় আবেদনক উচ্চতম ন্যায়ালয়ে কিমান গুৰুত্ব প্ৰদান কৰে আৰু 3 জিলাৰ ৰাইজৰ আকাংক্ষাত কেন্দ্ৰই কিমান গুৰুত্ব প্ৰদান কৰে সেয়া অনাগত দিনবোৰতহে পৰিলক্ষিত হ'ব। অৰুণ লেখে ৰিপৰ্ট, ডাট নিউজ। বোকাজানত 4 ছাত্ৰীৰ নিৰুদ্দেশ আৰু উদ্ধাৰ ৰহস্য ঘটনাৰ চাঞ্চল্য মাৰ নযাওঁতেই পুনৰ হাওড়াঘাটত সন্ধানহীন কলেজীয়া ছাত্ৰী। বৃহস্পতিবাৰে পুৱা 9 বজাত হাওড়াঘাট কলেজলৈ বুলি ওলাই অহা ৰূপা কেওটৰ এই পৰ্যন্ত নাই কোনো সন্ধান। পিছে ক'ত হেৰাল ৰূপা? হাওড়াঘাটত বৃহস্পতিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ কলেজীয়া ছাত্ৰী। হাওড়াঘাট কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ নাম ৰূপা কেওট। হাওড়াঘাট থানাৰ অধীনস্থ তিলাইডাঙ্গা গাঁৱৰ নিবাসী জলন কেওটৰ কন্যা ৰূপাই বৃহস্পতিবাৰে পুৱা 9 বজাত কলেজলৈ বুলি ওলাই আহিছিল নিজ ঘৰৰ পৰা। কিন্তু যি আহিল আৰু উভতি যোৱা নাই ঘৰলৈ। 24 ঘণ্টাই কোনো সূত্ৰ নাই ৰূপাৰ। কেতিয়াবা যোৱাকালি 9টাত ওলাইছে স্কুলত। ক'ত পঢ়ে?
জুনিয়ৰ কলেজ হাওৰা জুনিয়ৰ কলেজত কিমান ক্লাছত পঢ়ে গম পায়নে ছেকেণ্ড ইয়াৰ আচ্ছা আচ্ছা কালিৰ পৰা বন্ধীজনী আহিছিলে স্কুলত কলেজত সি উদ্ভতি যোৱা নাই পাছৱৰ্ড নামটো এতিয়া এতিয়ালৈকে খবৰ পোৱা নাই আমি সেইকাৰণে থানাত আহিছোঁ এফআইআৰ দিছে ঠিক আছে এতিয়ালৈকে খবৰ পোৱাই নাই এতিয়ালৈকে ঠিক পৰিয়ালৰ লোকে ইতিমধ্যে আত্মীয় বন্ধু বান্ধৱীৰ ঘৰে ঘৰেও খবৰ লৈছে কিন্তু ৰূপাৰ সন্ধান নাই প্ৰশ্ন হয় কলেজলৈ বুলি ওলাই অহা ছাত্ৰীগৰাকী আছে ক'ত বিগত 24 ঘণ্টাই ৰূপাৰ ক'তো কোনো সূত্ৰ নাপায় পৰিয়ালৰ লোকে শুক্ৰবাৰে হাৰুৱাঘাট থানাত দাখিল কৰিছে এজাহাৰ কাৰ্বি আংলংবাসী ৰাইজৰ বাবে নিশ্চয় সুখবৰ ডিফুৰ দেৱানবছী বিক্ৰম ভাণ্ডাৰী নিৰ্বাচিত হৈছে জাপানত অনুষ্ঠিতব্য কাৰাটে বিশ্ব চেম্পিয়নশ্বিপ 2019ত খেলিবলৈ বিক্ৰম সৰুৰে পৰা কাৰাটেৰ প্ৰতি আছিল তীব্ৰ আকৰ্ষণ তাৰে ফলশ্ৰুতিত ডিফু কালভাৰী স্কুলত পঢ়ি থকা দিনৰে পৰা আন্তঃবিদ্যালয় কাৰাটে প্ৰতিযোগিতা আন্তঃজিলা কাৰাটে প্ৰতিযোগিতাকে ধৰি ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত খেলি ইতিমধ্যে 32টা মেডেল তথা পদক অৰ্জন কৰিছে কাৰাটে ক্ষেত্ৰত প্ৰতিভাৰ আন এটা নাম বিক্ৰম ভাণ্ডাৰী স্থানীয় পৰ্যায়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমান্বয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা বিক্ৰম ভাণ্ডাৰী সম্প্ৰতি খেলিবলৈ সুযোগ লাভ কৰিছে বিক্ৰম কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনত মালিকাম কৰা হনুমান শৰ্মাৰ পুত্ৰ বিক্ৰম ভাণ্ডাৰী সাধাৰণ ঘৰৰ যুৱক বিক্ৰমে নিজৰ অধ্যাৱসায় গুণ তথা পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত এইদৰে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে আৰু দুটা মাহৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় নিজকে প্ৰতিষ্ঠিত কৰিবলৈ নিশ্চয় সক্ষম হ'ব কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যনৰ সংবাদমেল চিলনিজান গড়কাপ্তানি সংমণ্ডলৰ কাৰ্যালয়ৰ সংগঠনৰ নামত ধন অবৈধভাৱে সংগ্ৰহৰ ঘটনাৰ সংক্ৰান্তত মাঞ্জা আৰক্ষীয়ে যোৱা 8 মে'ত আটক কৰে তিনি ধৃত ক্ৰমে লক্ষীৰাম ৰংফাৰ এলবাৰ্ট ৰংফাৰ আৰু কেনচিং লেকথেক আৰক্ষীৰ হাতত আটকাধীন এই তিনি ধৃতই নিজকে ইউথ অৰ্গেনাইজেশ্যনৰ সদস্য বুলি পৰিচয় দিয়াৰ বিপৰীতে কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যনৰ শীৰ্ষ নেতৃত্বই তিনি ধৃত সংগঠনৰ সদস্য নহয় বুলি স্পষ্ট কৰে শুক্ৰবাৰে আয়োজিত এক সংবাদমেলত সহজলভ্য ধনৰ প্ৰতি আগ্ৰহ কাৰ্বি আংলং জিলাৰ অধিকতৰ যুৱক পৰিশ্ৰম বিমুখ এছাম যুৱকে বিভিন্ন সংগঠনৰ নামত বৈধ বা অবৈধ ধন সংগ্ৰহৰে অৱশেষত ৰঙা ঘৰৰ আলহী হৈছে এইসকল তিনি ধৃত ক্ৰমে লক্ষীৰাম ৰংফাৰ এলবাৰ্ট ৰংফাৰ আৰু কেনচিং লেকথে চিলনিজান গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ পৰা দাবী কৰি আনিছিল 10,000 টকা এই ঘটনাৰ সংক্ৰান্তত মাঞ্জা আৰক্ষীয়ে আটক কৰাৰ পিছতেই কাৰ্বি আংলং ইউথ অৰ্গেনাইজেশ্যনৰ শীৰ্ষ নেতৃত্বই আটকধীন তিনি ব্যক্তি সংগঠনৰ সদস্য নহয় বুলি সংবাদমেলত স্পষ্ট কৰাত জিলাখনত যে অবৈধ সংগঠনৰ নামত ধন সংগ্ৰহৰ ব্যক্তিৰ সংখ্যা যে তলে তলে অলপো কম হোৱা নাই তাক প্ৰতীয়মান হৈছে এনে পৰিপ্ৰেক্ষিতত জিলা আৰক্ষী বিভাগ অতি তৎপৰ হোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে কিছু কঠোৰ হোৱাৰ প্ৰয়োজনীয়তা দাবী কৰিছে Aku pilih kuthok kelam thoi lo ni tu organization में लगे कार्बी आंगलोंग यूथ ऑर्गेनाइजेशन के ऑफर बाकी kali lagi ni tu nomor ni tu mata kali lagala tu ba computer neng hale pak mayok amen yen pen se alam tu koi tu along prek dim alang ni tu aphan arsigit alang ni tu মংগল ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ
Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত মেঘালয় অসমৰ পশ্চিম কাৰ্বি আংলং সীমান্ত এলেকা মকৈলুমত চলি আছে PMGY অধীনত পথ নিৰ্মাণৰ কাৰ্য কিন্তু মকৈলুমত নিৰ্মাণ চলি থকা এই পথৰ বাবে প্ৰয়োজনীয় শিল সংগ্ৰহৰ ক্ষেত্ৰত মেঘালয় একাংশ খাচিয়াই বাধা আৰোপ কৰা কাৰ্যক লৈ সীমান্তবাসীৰ মাজত চলিছে চেপা উত্তেজনা এনে পৰিপ্ৰেক্ষিতত ৰাজ্যক আশ্বস্ত কৰিবৰ মনেৰে উক্ত স্থানত উপস্থিত হয় পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী প্ৰশাসন পশ্চিম কাৰ্বি আংলঙৰ সীমান্তবাসীৰ মাজত আশংকা অনিশ্চয়তাৰ যেন অন্ত পৰিবই নোখোজে অঞ্চলটোত বিকাশৰ নামত বিজেপি চৰকাৰৰ দিনত আৰম্ভ কৰিলে PMGSY আঁচনিৰ জৰিয়তে পথ নিৰ্মাণ কাৰ্য কিন্তু এনে সময়তে সৃষ্টি হ'ল পয়মাল মেঘালয়ৰ সীমান্তৰ খাচিয়াসকলে পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শিলগুটি সংগ্ৰহত বাধা দিলে শ্ৰমিকসকলক এই লৈ সীমান্তবাসী ৰাজ্যৰ মাজত বিৰাজ কৰিছে এক চেপা উত্তেজনা অৱশ্যে বুধবাৰে জিলা প্ৰশাসনৰ এটা বৃহৎ দল উক্ত এলেকাত উপস্থিত হয় আৰু সীমান্ত এলেকাৰ ৰাইজে আৰক্ষী দল দেখি কিছু আশ্বস্ত হয় জিলা আৰক্ষীৰ দলটোৰ সৈতে সীমান্ত এলেকা ভ্ৰমণ তথা উত্তেজনাৰ পৰিস্থিতি বুজ ল'বলৈ লগত গৈছিল হামৰেন পশ্চিম কাৰ্বি আংলং জিলাৰ দণ্ডাধীশ ডক্টৰ ৰবাৰ্ট টাউলাৰ উপ আৰক্ষী অধীক্ষক তথা আৰক্ষীৰ এটা বৃহৎ দল দলটোৱে সীমান্ত এলেকা পৰিদৰ্শনৰ লগতে ৰাজ্যৰ সুদুখৰ বুজ লয় আৰু দলটোত থাকে আমৰেং চটেঙৰ ভিলেজ ডেভেলপমেণ্ট কমিটিৰ সভাপতি আগষ্টিন হানছে তথা তেওঁৰ সহযোগী দল সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ প্ৰেমত পৰি সম্পত্তি ৰঙাঘৰৰ আলহী হৈছে বোকাজানৰ 3 যুৱক এজন যুৱক সত্যহতে আছে পলাতক অৱস্থাত কম বয়সীয়া প্ৰেমিকা 4 গৰাকী পুৱা কম্পিউটাৰ ক্লাছলৈ পুলি উলাই গৈ ঘূৰি অহা নাছিল 3 দিনে নিজৰ ছোৱালী এইদৰে কম্পিউটাৰ ক্লাছলৈ গৈ ঘূৰি নহাৰ সন্দৰ্ভত বোকাজান আৰক্ষী থানাত অভিযোগ দিছিল অভিভাৱকসকলৰ অভিযোগ মৰ্মে তৎপৰতা আৰম্ভ কৰি অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় 4 কিশোৰীক ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে 7 মে'ত 4 গৰাকী কিশোৰীয়ে নিজ ঘৰৰ পৰা কম্পিউটাৰ ক্লাছলৈ ওলাই গৈছিল কিন্তু সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত পিতৃ-মাতৃ তথা অভিভাৱকে বোকাজান আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে অভিভাৱকৰ এজাহাৰ ভিত্তিত বোকাজান আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে অৱশেষত এই দিনে নিশা তদন্তৰ সুফল পায় আৰক্ষী বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হিডিপি কানিয়াবে গাঁৱৰ এঘৰত উদ্ধাৰ কৰে প্ৰেমিকসহ 4 কিশোৰী আৰক্ষীয়ে 4 প্ৰেমিকৰ ভিতৰত 3জনক আটক কৰিবলৈ সক্ষম হয় যদিও তাৰে এজন পলাই হাৰিবলৈ সক্ষম হয়
এজন প্ৰেমিক বৰ্তমান ডিফু জেলত যদিও আন দুজন সাবালক নোহোৱাৰ বাবে যোৰহাট শিশু অপৰাধী ৰখা জেললৈ প্ৰেৰণ কৰে আনহাতে 4 কিশোৰী পিতৃ মাতৃৰ হাতত সমজাই দিছে যদিও আইন মতে মেডিকেল টেষ্টৰ সন্মুখীন হৈছে কিশোৰী কেইগৰাকী আৰক্ষীয়ে কিশোৰীৰ উদ্ধাৰৰ সময়ত কিশোৰী কেইগৰাকীৰ লগত স্কুল বেগ কিতাপ বহি জোতা বেংক পাছবুক সিম কাৰ্ড আদি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ